हेलो गाइस, आज आको ओलालो এটা নতুন ব্লগ বনাবৰ কাৰণে ৰেডি হলো। ৰাতিপুৱা একো বেলেগ কাম নাই, ব্লগ সব বনাব লাগে। আজি গৈ আছো উমট্ৰেঙা ফালে। এটা নতুন ঠাই বিচাৰি ওলাইছে মোৰ লগত। ই বিপ্লৱ, ই জিম ট্ৰেইনাৰ হয়। তাক মই ভালকৈ পাছত দেখাম। ই বাইক চলাই আছে, নহ'লে এক্সিডেণ্ট হ'ব। এতিয়া আমি গৈ আছো এইটো লতাকাটা ৰাস্তাৰ ফালে। এতিয়া আমি কিনিম গাহৰি। বাপৰে, বহুত তেল আছে দেই। গাহৰি কিনিলো। এতিয়া আমি যাওঁ ৰাস্তা। এই পাহাৰকেইটা চাগে পাৰ চাৰ কৰিব লাগিব, নাজানো দেই। পাহাড়টা দেখা না ডাইরেক্ট আপ নাকি? দেখা না পাহাড়টা আমরা যেরকম চোখে দেখলাম, হ্যাঁ, যেমন একটা যেরকম মজা লাগে। পুরা শিলং শিলং ফিল আহি গৈছে পুরা। ইয়াৰ পৰা অলপ ৰাস্তাটো বেয়া, কিন্তু বাইক গাড়ী যায় আৰু। ইয়াৰ পৰা ডাবলিং যাব নোৱাৰি, বহুত ৰাস্তা বেয়া। মই খোজকাঢ়ি গৈ আছো। তো মোৰ লগৰ গোটেই গুচি গ'ল আগত। পইণ্টত গৈ পালে সিহঁতে বস্তু চস্তু ৰেডি কৰিব। মই খোজকাঢ়ি আহিছিলোঁ বুলি অলপ লেট হৈ গ'লোঁ। সিহঁতে বাইকত চিংগল গুচি গ'ল। তে চাওঁ সিহঁতে কি কৰি আছে। আমাৰ চব এতিয়া বস্তু ৰেডি কৰি আছোঁ। ইয়াতে পইণ্টত আহি পালোঁ। এইটো পাথৰ কুঁৱাৰী, এইফালে ৰোড আছে, এইফালেও ৰোড আছে। এই আমাৰ দাদা এইটো পৰ্ক ৰেডি কৰি আছে। এইটো পুৰিব। আৰু ই বিক্ৰম, ইও জিম ট্ৰেইনাৰ হয় আমাৰ বশিষ্ঠ চাৰিআলি জিম পইণ্টৰ। সি পৰ্ক নাখায়, তো সি চিকেনে খায় অকল। সি নিজৰ চিকেন নিজে প্ৰিপেয়াৰ কৰি আছে সি। আৰু চালাড আছে, সি আমাৰ গলু, সি চাগে চালাড কিবা বনাব, নাজানো আৰু কিবা এটা কাম কৰিব আৰু। এই দাদা আমাৰ ইয়াৰ লোকেল হয়। তেখেতে ইয়াৰ দাদাৰ নাম আৰু মানে কমিশ্যন নাজানো, এইটো চাগে কিবা এনেই ফূৰ্তি দি নাম মাতা হয় চাগে।
কমিশ্যন নাম নহয় একচুৱেলি এনে জাষ্ট আমি ফূৰ্তিত নাম মাতো আৰু এইটো চালাড ৰেডি হ'ব ইয়াতে এইটো চচপেন কিবা গৰম হৈ আছে পানী ঢালি আছে চব কাম কৰি আছে দেখা দিয়ক গাহৰি भैया ये अभी क्या इसको आग में देंगे क्या भैया इसका आग में देंगे अभी हाँ 10 न्यांग हम लोग आग तो बंद किया तो होगा बंद तो आग फूक फूक करो हवा मार इफाले पूरा जुई लगवा আছে फू मारवा दिसे याक কলপাত চলপাত সব ৰেডি আছে বঢ়ি আছে ই অকলে ইমান চিকেন খাব মই ভাবা নাছিলো এ জিম কৰা মানুহ বহুত মাংস খায় কিন্তু দেই ও দুজন আছে ইও চিকেন খায় এতিয়াও দুজনৰ কাৰণে এইটো বহুত চিকেন কিন্তু দেই সবে খাবো ভাই সবে খাবো আচ্ছা সবে খাব মইও খাম মানে আধা আধা মই খাম এটা ই আধাই খাই দিব বলে ঠিক আছে বঢ়িয়া একো নাই এইফালে কৰি ৰাস্তা ঘুমাই যায় কৰি তেতিয়া নাযাওঁ ওপৰত চালে মাথা চাথা ঘূৰাই যায় বহুত ওপৰত কেমেৰাত ইমান গম নাপায় কিন্তু ওচৰত গ'লে গম পায় আৰু এইকেইটা তাঁৰ চাৰ লগোৱা আছে ডাইনামেট লগাই এইবোৰ পাথৰবোৰ ফুটাই আৰু তেনেকৈ আমাৰ নেচাৰটো বৰবাদ হৈ আছে উপায় নাই এইটো চাংঘৰ ইয়াতে আমাৰ লগৰকেইটা অলপ বেলেগ টাইপৰ ফূৰ্তি কৰি আছে সেইটো দেখাব নোৱাৰোঁ গম পাইছে চাগে গ্লাছটো লটকি আছে ডিছপ'জেল গ্লাছটো এইটো নেদেখাও বাৰু ওপৰত পাছত দেখাম এইটো আমাৰ গাহৰি পুৰা হোৱাৰ পিছত এইটো আমাৰ গাহৰি পুৰা আৰু পিঁয়াজ দি পুৰা আমাৰ দাদাই বনাইছে এইটো নিজৰ গাঁৱৰ ষ্টাইলত হয় একদম চালিয়া এইটো চাই কেনেকুৱা লাগিছে এইটো খালি কমেণ্টত কৈ দিব আৰু এইটো নেমু চিপি দিছে আমাৰ দাদাৰ নাম কিবা কমিশ্যন বুলি মাতে আৰু কমিশ্যন বুলিয়ে কৈছোঁ এইটো চাওক পুৰা ভালকৈ মিনিট কৰা হৈ আছে এইটো খাই যে কেনেকৈ আল্টিমেট লাগিব দাদা এটা টেষ্টো কৰিলে নিমখ কম হৈছে বুলি কৈছে আৰু অলপ মিলাব সেইটো এটা এডভেঞ্চাৰ্ছ হয় মানে ঘৰৰ পৰা অলপ দূৰত গৈ এনেকৈ কাম কৰি গাহৰি পুৰি বনোৱা আৰু তাৰে লোকেল মানুহ যেতিয়া বনায় সেইটো এটা বেলেগ ডিফাৰেণ্ট টেষ্ট এটা হয় এইটো মই আজি মানে মোৰ কি ক'ম আৰু আজি মোৰ লাক আৰু যে মই এইটো চান্সটো পালোঁ ব্লগ বনাবৰ কাৰণে মই একচুৱেলি টাইম নাপাওঁ এই চাকৰি তাকৰিৰ কাৰণে তো এইটো আমাৰ হৈ গ'ল এইফালে আৰু গাহৰি পুৰি আছে মই দেখাই আছোঁ এইটো আৰু এটা ডাঙৰ তেল পুৰি আছে ৱাও এইটো নেমু পিঁয়াজ দি কিবা বনাব চিকেন বনাব সি চিকেন বনাব এইটো ইয়াতে চিকেন পুৰিছে জাষ্ট সৰু এটা সি নিজৰ কাৰণে বনাইছে জাষ্ট এটা টেষ্ট কৰিবৰ কাৰণে পিঁয়াজ চিয়াজ দিলে নেমু আছে তিয়ঁহ আছে
নিমখ চিমখ আছে আৰু এইটো বস্তু সবতকৈ আল্টিমেট লাগিছে বাঁহেদি বনোৱা হেতা এইটো এইটো আমাৰ বিক্ৰম দাই বনাই আছে নিজৰ ভাতৰ কাৰণে চিকেন কাৰী এইটো আল্টিমেট হ'ব দেখিয়ে লাগিছে টেষ্টটো একদম পুৰা বঢ়িয়া পাইছো বাই দা ৱে ই টেষ্ট কৰি আছে টেষ্টটো একদম বঢ়িয়া টেষ্ট আল্টিমেট পাইছে সি অমৰদীপ এনে চবে গলু বুলি মাতে ভাইটি আমাৰ আৰু এইফালে গাহৰি তেল পুৰি আছে আৰু গাহৰি আছে এইটো প্লাষ্টিকৰ ভিতৰত খতমে হোৱা নাই এভেইলেবল গাহৰি আছে আজি টেনশ্যন নাই এইটো ইমাৰ্জেঞ্চি বুলি কৈছে আৰু ইমাৰ্জেঞ্চি কিয় কাৰণে বা ইমাৰ্জেঞ্চি ইমান মই গম নাপাওঁ ইমাৰ্জেঞ্চি কিয় কাৰণে বা লাগে এইফালে মাতি আছে আকৌ দাদাই বনোৱা তেখেতৰ নাম কমিশ্যন দা অলৰেডি মই কৈছিলোঁৱে এইটো আমাৰ একদম নমস্কাৰ দিছে এইটো একদম মানে ইহঁতৰ নিজৰ কি ক'ম আৰু গাঁৱলীয়া ষ্টাইলত বনোৱা আৰু পৰ্ক চালাড টাইপে হয় আৰু মানে এইটো পুৰি পেলাই বনোৱা হয় কাইণ্ড অফ চালাড টাইপে হয় এইটো মই ডাইৰেক্ট কৈ দিলোঁ এইটো আমাৰ জ্যোতিষ মানে এইটো টেষ্ট কৰিব আৰু সি ক'ব যে হাউ ইজ দ্য টেষ্ট খাইছোঁ কেনেকৈ লাগিছে টেষ্টটো এক্সিলেণ্ট এক্সিলেণ্ট বুলি কৈছে এতিয়া মই নাখাওঁ বাৰু এই তুমি খোৱা মই চবৰ পৰা বিচাৰিছোঁ ই আমাৰ জিম পইণ্টৰ ট্ৰেইনাৰ হয় সিও কৈছে যে আল্টিমেট টেষ্ট হৈছে অভিয়াছলি মই এইটো টেষ্ট কৰিম মই টেষ্ট জংঘলত আহি জংঘলীয়া হিচাপে খাই পেলাই বেছি এটা মজা লাগে ঘৰততো আমি নৰ্মেলি হিচাপে খাই থাকোঁ নৰ্মেলকৈ বা চব্জি বনাই বা ফ্ৰাই কৰি এই গাঁৱত মানে জংঘলৰ ভিতৰত আহিছোঁ কলপাতত দি জুইত জ্বলাই পেলাই এটা নতুন টেষ্ট আহিছে নতুন ফ্লেভাৰ এটা আহিছে তাকে সেই বস্তুটোৱে লাগে একচুৱেলি যেতিয়া আমি ব্লগ কৰোঁ অভিয়াছলি আমি বিচাৰোঁ যে অলপ এক্সট্ৰা বস্তু এটা কিবা এটা কৰোঁ যোনটো আমি ৰেগুলাৰ ঘৰত নকৰোঁ বাহিৰৰ বস্তুটো অলপ বেলেগ বস্তু হয় এইটো এডভেঞ্চাৰ্ছ হয় সেইকাৰণে আমি এই বস্তুটো মানে এভৰি ইউটিউবৰ ৱাচাৰ্ছকেইটাক আমি এইটোৱে দেখাব বিচাৰোঁ যে এইবোৰ বস্তু কৰিব লাগে যে মানে আপোনালোকে ব্লগ বনাওঁকে নহওক এটলিষ্ট ট্ৰাই কৰিব এইটো এডভেঞ্চাৰ হয় চ' মই এতিয়া ট্ৰাই কৰিম তেতিয়ালৈকে মই অলপ থৈছোঁ বঢ়িয়াকৈ তো মোৰ বেকগ্ৰাউণ্ড চাই আছে মই এইটো একচুৱেলি পিছফালে মোৰ এইটো পাহাৰ হয় একচুৱেলি এইটো চাং হয় এইটো ওপৰত চাব পাৰে কলপাত লাগি আছে এইটো চাং হয় আৰু মই সৰু এটা পিচ লৈছোঁ এইটো মই খাম অহ আল্টিমেট টেষ্ট জংঘলত আহি এইবোৰ এনজয় কৰিব ফোন কৰি কেতিয়া যদি বিচাৰে আমাক কণ্টেক্ট কৰিবৰ কাৰণে মোক কণ্টেক্ট কৰিব কমেণ্ট কৰিব আমাৰ লগত জইন কৰিব পাৰে কোনো ইছ্যুজ নাই জাষ্ট ড্ৰিংক নকৰিব আমাৰ লগত আমি ড্ৰিংক এণ্ড ড্ৰাইভ আৰু এইবোৰ নকৰিব আমি ইয়াতে ফুডৰ কাৰণে আহিছোঁ আৰু দাদাসকলে সিহঁতে নিজৰ গাঁৱত সিহঁতে ড্ৰিংক কৰিব পাৰে সেইটো আমি অপশ্যনত থৈ দিছোঁ সিহঁতৰ নিজৰ জেগা সিহঁতে নিজে ড্ৰিংক কৰিব একো প্ৰব্লেম নাই কিন্তু আমি যেতিয়া ইয়াতে আহোঁ মইতো বাৰু ফাৰ্ষ্ট টাইম আহিছোঁ সিহঁতে সদায় আহি থাকে তে আজি আমি ভাত চাত খাম ইয়াতে ভালকৈ খাম আকৌ ভাতৰ ব্লগতো দেখাম মই তেতিয়ালৈকে মই খাই থাকোঁ বাকী আৰু আছে 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 বহুত আছে চাই থাকিব এতিয়া আমাৰ জিম ট্ৰেইনাৰে বনাই আছে বিপ্লৱ এইটো হাতাটো দেখাই দিয়া এবাৰ বাঁহেদি বনোৱা হাতা এতিয়া পৰা গাহৰি বনাই আছে এইটো এবাৰ ভিউ দেখাই দিয়ে আমাক এইবোৰ দেখালোঁ চব দেখালোঁ চ' ফাইনেলি আমাৰ পৰ্ক হৈ গ'ল এতিয়া আমি একেলগত চবে ভাত খাম এটা কলপাত ডাঙৰ কলপাতত লৈ লৈছোঁ চাৰিজনে ভাত একেলগত শ্বেয়াৰ কৰি খাম শ্বেয়াৰ ইজ লাভ তো আমাৰ ফ্ৰেণ্ডশ্বিপৰ মাজত একো সেইবোৰ নাই তাইক এঠালত খাই আছোঁ তাই আজি ব্লগ মই ইয়াতে খতম কৰোঁ বহুত ভোক লাগিছে আৰু নেক্সট ব্লগত আকৌ লগ পাম চবৰ লগত আৰু চবে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ থেংক ইউ